Hey guys, কি খবৰ ৰাখা কৰ আপোনালোকৰ সবৰে ভাল সো মোৰো ভাল মই আজি আপোনালোকক দেখুৱাই আছো কি দেখুৱাই আছো আমাৰ পুৰা মানে মিস্ত্ৰী দুটা কামত ব্যস্ত হৈ আছে হেতু আপোনালোকক দেখুৱাম কি কাম কৰি আছে সো চাই যাও পুৰা একদম হেড মিস্ত্ৰী হাজিৰা দুটা লৈছিলো হাজিৰা দুটা খালি এই চালিখন বনাই গল পিছদিনাখন নাহিলে ইহত দুইটা আৰু লগৰ এটা মিলি এই জেওৰা কিটা বনালে সব এতিয়া কি কাম কৰি আছে সব মিস্ত্ৰী কাম পুৰা নিজে নিজে কৰি আছে আৰু পুৰা ব্যস্ত সুবিধা চান্স पे डांस ने চাওক মই আপোনালোকক দেখুৱাই গৈ আছো ইয়াতে কি কৰিছে মানে ই আগতে প্লাষ্টাৰ কৰিছিলো কিন্তু হেতু মানে হিল গুটিবিলাক এইবিলাক দেখিছে ন হেতু ওলাই আহিছে মানে গাহৰিটো ভৰিটো দুখ মানে কষ্ট তেনেকুৱা পাব হেতু কাৰণে ইহত দুটা মানে হেতু প্লাষ্টাৰ কৰিব বুলি মানে মিস্ত্ৰীক মাতিছিলো কিন্তু মিস্ত্ৰী নাহিলে সো হেতু কাৰণে হতে দুইটা নিজে কৰিব ঘৰতে বুলি মানে পইচাও বাচি যাব আৰু তেনেকে বুলি ভাবি দুটা মানে নিজেই ট্ৰাই কৰিছে পাৰিব নে নোৱাৰিব নাজানো আৰু এতিয়া ইহতে মানে বেছি পানী মিক্স কৰি ললে ইয়া অৱস্থা নাই ইয়া এতিয়া এনেকে কৰি আছে কি হ'ব মানে বুকা বুকা হৈ গল সব পাৰিব নে নোৱাৰিব নাজানো বাৰু তেও আপোনালোকক দেখুৱাই গৈ আছো পিছত কি হৈ গৈ চাই থাকিব জমনিয়ে তো ফ্ৰেন্ডস এইখিনিতে আপোনালোকক কথা এটা কওঁ যদি আপোনালোকৰ ঘৰৰ মিস্ত্ৰী লাগে আমাৰ এই মিস্ত্ৰী দুটাক মাতিব মানে এনেকুৱা মিস্ত্ৰী কাম কৰিব নহয় আপোনালোকৰ ঘৰখন চাব আৰু কি অৱস্থা কৰিব ইয়া চাব দে ইয়া কি কৰে প্লাষ্টাৰ কৰিছে প্লাষ্টাৰ কৰাৰ অৱস্থাটো চাওকচোন আপোনালোকে প্লাষ্টাৰ এনেকে কৰা হয় চাব এই মাটি ঘৰত যে বোকা দি লিপা হয় তেনেকে লিপি আছে জমনি প্লাষ্টাৰ ইয়া চাও আপোনালোকে তো ফ্ৰেন্ডছ চাও ফাইনেলি লাহেকে মানে অলপ হওঁ অৱস্থা আৰু তেও হোৱা নাই বেচাৰা হাতেদি কেনেকে লিপি আছে চাওক আপোনালোকে এই মিস্ত্ৰী দুটাক যদি আপোনালোকৰ ঘৰত কাম কৰিবলৈ লাগিব তেতিয়া কেনেকে আপোনালোক মাতিব কওক নে মই আপোনালোকে অনলাইন বুকিং কৰিব লাগিব মানে ইমান ভাল মিস্ত্ৰী কতো নাপায় মানে আপোনালোকে এনেকুৱা মিস্ত্ৰী লবৰ কাৰণে অনলাইন বুকিং কৰিব লাগিব মানে আপোনালোকৰ ঘৰৰ অৱস্থা নাইকিয়া কৰিব মানে তেও আৰু বেচাৰা দুটা নিজে বহুত মানে চেষ্টা কৰিছে আৰু কৰিব পাৰিবনে নাই সিহঁতৰ কথা আৰু এতিয়া ফ্ৰেন্ডছ মই এইখিনিতে আপোনালোকক দেখুৱাই গৈ আছোঁ আমাৰ ফাৰ্মখন কেনেকুৱা হ'ব আৰু আপোনালোকে যদি নিজৰ ঘৰতে নিজৰ বিজনেছ ষ্টাৰ্ট এনেকৈ ফাৰ্ম কৰিব বিচাৰে তো কম খৰচতে নিজে ঘৰতে ট্ৰাই কৰিব পাৰে আমাৰ মানে ঘৰতে বাঁহ গছ এনেকুৱা আছে সেইকেইটাই কাটি মানে সেনেকৈ জেওৰা লগাইছোঁ আৰু ইয়াত যেতিয়া আমি গাহৰিটো থ'ম চাফা কৰিম তেতিয়া সেই পুখুৰীত গৈ মানে ইহঁতৰ লেতেৰাবিলাক পৰিব আৰু তেনেকৈ মানে আইডিয়া কৰি সেইটো বনাইছোঁ আৰু জেওৰাবিলাক ইমান খৰচ হোৱা নাই বাৰু হাজিৰা এদিনে লৈছোঁ বাকী ইহঁত দুটা মানে নিজে তেনেকৈ লাগি কৰি আছে বাঁহ গছটো নিজৰ ঘৰতে কাটা সেইটো জেওৰাটো ইহঁতে বনালে খালি মানে এই ওপৰৰ চালিখন দিওঁতে হাজিৰাটো লাগিল আৰু সেই বাঁহ গছকেইডাল কাটোতে সো আপোনালোকে যদি মানে এনেকুৱা বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে কম খৰচতে ঘৰৰ ফাৰ্ষ্টত যেতিয়া ষ্টাৰ্টিং কৰিব আপোনালোকটো ফাৰ্ষ্টৰ ষ্টাৰ্টিঙত ইমানখিনি মানে চবৰে নাথাকে ন মানে পইচা চইচা কিবা প্ৰব্লেম থাকে সো আপোনালোকে কম খৰচতে ঘৰতে এটা বা দুটা সেনেকৈ গাহৰি লৈ নিজৰ বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে লাহে লাহে আপুনি বঢ়াই গৈ থাকিব পাৰে আৰু তেনেকুৱা সো চাই গৈ থাকিব তো গাইজ মই ইয়াতে বহি একদম ধুনীয়াকৈ ভিডিঅ' কৰি আছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰেই নাপাহৰিব মোৰ এনেকুৱা জমনি ভিডিঅ' চাই থাকিবলৈ চ' প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাকীখিনি মই দেখুৱাই গৈ আছোঁ বাৰু
তো ফ্ৰেণ্ডছ ফাইনেলি এইখিনি অলপমান হৈছে আৰু এতিয়া আকৌ লাগিব অলপমান এতিয়া বালি আনিবলৈ গৈছে তো ভালকৈ শুকানকৈ মিক্স কৰিব আৰু তাৰপিছত এইখিনি ভালকৈ কৰিম অলপমান হৈছে আৰু আনি আছে mana दैया बेनो जागोन बे गारानके गलायना होगोननो ফাইনেলি ফ্ৰেণ্ডছ এইখিনিতে কৈ দিওঁ আপোনালোকক মানে এয়া কিয় বালি চিমেণ্ট এতিয়া আনি আছে মানে ইহঁতৰ মানে দুখ অৱস্থাটো দেখি সহিব নোৱাৰি আৰু এজন বন্ধু আহি গ'ল আৰু মানে ইহঁতক সেইটো বনাই দিব বুলি ক'লে মানে সি মানে এনেকুৱা মিস্ত্ৰী কামত কৰি থাকে আৰু যাই পাৰে কৰিবলৈ চ' সেইটো কাৰণে ইহঁতক বালি আৰু চিমেণ্টখিনি মিক্স কৰিব দিছে আৰু ইহঁতে অথনিখিনি প্লাষ্টাৰ কৰি থৈছে নহয় সেইটো মানে গোটেইখিনি উঠোৱাৰ পিছত আকৌ সি বোলে নতুনকৈ ভালকৈ বনাব চ' এয়া আহি গ'ল বনাবৰ কাৰণে চব উঠাই আছে এতিয়া আপোনালোকে চাই দিব আৰু এতিয়া চাগে আমাৰ গাহৰি ফাৰ্মৰ সেইটো প্লাষ্টাৰটো ভালকৈ হ'ব সিহঁতে হাঁহি অৱস্থা নাই মানে একদম কি কৰি ল'লে নিজে দুটা তো চাই গৈ থাকিব মই দেখুৱাই আছোঁ The Bluetooth device is connected successfully. When you
লাগিছে চাওক ফ্ৰেণ্ডছ এতিয়া মিস্ত্ৰী লাগিছে কাছি খিব সুযোগন এঠি মাই ডাউন আনছানা গন্দ ইপার জানা রাখা মাত ডাউন mau cái này hả? Mau cái này. ফ্ৰেণ্ডছ ফাইনেলি এইবাৰ চাওক আমাৰ প্লাষ্টাৰ ইমান ধুনীয়াকৈ কমপ্লিট হৈ গৈছে আমাৰ ফাইনেলি মানে প্লাষ্টাৰ কৰা হৈ গ'ল আৰু ইমান ধুনীয়াকৈ কৰি দিলে সি আহি চ' ফ্ৰেণ্ডছ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যে মোৰ আগলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকে চাই থাকিব পাৰে চ' থেংক ইউ বাই বাই